নমস্কাৰ, মই তপন চুদবংশী। আৰু এতিয়া বেদুখী মানুহক যে আজি জেলত প্ৰেৰণ কৰিছে বাৰু, যিবিলাক ঘৰ পুৰি দিলে, পুৰাৰ পাছতে ইহঁতক গ্ৰেপ্তাৰ কৰা নাই। আজি আমাৰ সাঁওতালি বা আদিবাসী মানুহক আজি বেদুখী মানুহবিলাকক আজি যে গ্ৰেপ্তাৰ কৰি লৈ গৈছে, তেখেতক দুখাৰ কওকচোন কি হয়। সেইটোতো চিধা কথা। আজি ভাৰতবৰ্ষৰ আইন ব্যৱস্থাটো সেইটোৱে চলি আছে। আজি যেনেকৈ বাংচুক এটা সমাজকৰ্মী তেওঁক জেলত ৰাখিছে, অথচ আজি মানে যিবোৰ ধৰ্ষণকাৰী তেওঁলোকক বেলত বা তেওঁলোক পেৰেলত বাহিৰত উলিয়াই ঘূৰাই ফুৰিছে। এতিয়া নিশ্চয় পেৰোলত বহুত মানে ধৰ্ষণকাৰী ওলাব, ঘূৰি ফুৰিব। আৰু এতিয়া অসমৰ ভাৰতৰ ভালেমান যিটো সমাজকৰ্মী, যিসকল মানুহৰ কাৰণে খাটি আছে, অহৰহ মানুহৰ কাৰণে চিন্তা কৰি আছে, মানুহৰ মানে সমাজৰ কাৰণে চিন্তা কৰিছে, সামৰিক বাহিনী সম্পৰ্কে তেওঁলোকে চিন্তা কৰিছে, অসমৰ সকলো চিন্তাৰ লগত তেওঁলোকে তেওঁলোকক আজি জেলত ৰাখিছে। গতিকে তেওঁলোকেতো একত আজি বড়োৰ মাজত যিটো আজি সাম্প্ৰদায়িক চিন্তা বড়োৰ, সেই সাম্প্ৰদায়িক চিন্তা কাৰ প্ৰতিফলন কাৰ হৈছে? সেই প্ৰতিফলন আজি সাম্প্ৰদায়িক যিটো চিন্তা, আজি ভাৰতবৰ্ষত যি সাম্প্ৰদায়িকৰ ৰাজত্ব চলিছে, এই সাম্প্ৰদায়িকৰ ৰাজত্বৰ মাজেদি তেওঁলোকৰ বড়োৰ মাজত আজি বড়োৰ মাজতে নহয়, যিকোনো উগ্ৰপন্থী উত্তৰ পূৰ্বাঞ্চলৰে হওক বা ভাৰতবৰ্ষৰ বিভিন্ন উগ্ৰপন্থীসকলৰ লগত তেওঁলোকৰ আজি সাম্প্ৰদায়িক মানে RSS বা বিজেপিৰ যিটো মানে কাৰচাজি, তেওঁলোকৰ যিটো সামঞ্জস্য, তেওঁলোকৰ যিটো বন্ধুত্ব সম্পৰ্ক, সেই মাজেদি তেওঁলোকক মেলি দিয়া হৈছে। আৰু আজিৰ তাৰিখত যিসকল বড়ো যুৱকে আজি মানে ভৰিৰ তলত থাকিব লাগিব, কিবা কিবি কৈ আমাৰ শ্ৰেষ্ঠতা যিটো আৰু বড়োসকলৰ চুনচোলা চুক্তি অনুসৰি BTC আনিছিল, আমাৰ আদিবাসীসকলৰ পাছত আনিছিল। তাৰ কাৰণে বড়োসকলে ব্ৰহ্মপুত্ৰ ইটো পাৰ হ'বলৈ নাপায়, সিটো পাৰতে তেওঁলোকে বসতি স্থাপন কৰিছিল। তেওঁলোক আদিবাসী অহাৰ বহুত মানে ভালেমান বছৰ পাছত তেওঁলোক আহিছিল। গতিকে তাৰ আগতে আমাৰ আদিবাসীসকল, আৰু আদিবাসীসকল তাৰ কোকৰাঝাৰৰ যি আদিবাসীসকল, সেই আদিবাসীসকল ব্ৰিটিছৰ বহুত আগত ৰাজতন্ত্ৰৰ সময়ত তেওঁলোকে অসমৰ লগত সম্পৰ্ক, আৰু যিটো চাওতালসকলৰ যিটো সম্পৰ্ক, এই চাওতালসকলক আজি যদি চাওতালৰ মানে যিটো বৈশিষ্ট্য, সেই বৈশিষ্ট্য অসমৰ প্ৰান্তে প্ৰান্তে চুকে কোণে আছে। আজি কামৰূপৰ যিটো কামাখ্যা, সেই কামাখ্যা মন্দিৰ চাওতালৰ শব্দ, যিটো আজি নৰকাসুৰ ভগদত্ত গোটেই সেইটো তেওঁলোকৰ লগত চাওতালসকলৰ যিটো সম্পৰ্ক ইতিমধ্যে প্ৰমাণিত হৈছে। গতিকে এটা সময়ত ঐতিহাসিকগতভাৱে চাওতালসকলৰ অসমৰ লগত এটা হাড়ে হিমিজুৱে এটা মানে তেজৰ সম্পৰ্ক আছিল। আৰু এই সম্পৰ্কৰ মাজেদি তেওঁলোকে অসমত তেওঁলোকে এটা বৈশিষ্ট্য মেলি দি তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ তেওঁলোকে সিঁচৰিত হৈ গৈছিল। কিন্তু অসমৰ ইতিহাসটো চাওতালৰ ইতিহাসৰ লগত সম্পৰ্ক আছে। অসমৰ ভালেকেইটা অঞ্চলৰ নাম চাওতাল, আজি কামৰূপ শব্দটো চাওতালৰ শব্দ আছিল, যিটো কামৰূ শব্দৰ পৰা কামৰূপ শব্দটো আহিছিল, সেই কামৰূ শব্দটো চাওতালসকলৰ মৰিশালীক কোৱা হৈছিল। গতিকে সেই শব্দটো তেনেকুৱা কৰি অসমৰ প্ৰান্তে প্ৰান্তে চাওতালী শব্দ সিঁচৰিত হৈ আছে। তাৰ কাৰণে অসমৰ চাওতালসকলৰ যি ইতিহাস, এই ইতিহাসৰ লগত কোনোমতে অন্য ইতিহাস ফেৰ মাৰিব নোৱাৰে। গতিকে সেই বড়ো আদিবাসীসকলক, সেই চাওতালসকলক দবাই ৰখাৰ কাৰণে যি ষড়যন্ত্ৰ আজি আমাৰ মাজত চলি আছে, ই আজি নিশ্চয় লজ্জাৰ বিষয় আৰু এটা ঘৃণনীয় বিষয়, আৰু তেওঁলোকক আমি গৰিহণা